বতৰটো মজা পিকনিক খোৱা বতৰ ফোন কৰোঁ ৰ ফোন বা উঠাই নে নুঠাই ৰ টুনটুমণি ৰ মই মিটিং এখনত বিজি আছো ৰ মই ফোন কল বেক কৰি আছো ৰ 2 মিনিট ৰ মই কল বেক কৰি আছো পিলপিলি শুন না আমি পিকনিক খাব যাওঁ বল মোক ফোন কৰিছিল মাত্ৰ টিংকুৱে মই নাযাওঁ দে তহঁতে যা বলে সোনকালে ৰেডিঅ' পিকনিকে যাওঁ নেকি মনটো এনেই কিবা কিবি লাগি আছে তেতিয়াহে আজি অলপমান ভাল লাগে বল মই যাওঁ সোনকালে বলে তহঁতে ইমান লাহে গাড়ী চলাই নি 11টা বাজিল এতিয়া পিকনিক খাব ওলাইছে হয় দে ইমান দেৰি লগাইছে 11টা বাজিল গৈ পাওঁতে 1টা বাজিব এনেকে পিকনিক খাই নেকি মানুহ মই যি স্পীডত চলাম না তহঁতে চিন্তা নকৰিবি একদম সময়ত পোৱাই দিম সময়ত বেটা ভালকে চলা ইমান আমাৰ মৰিব মন নাই এতিয়া গৈ পালো নেপালে নাই বাদ দে আৰু এনে 2টা বাজিল পাওঁতে এই অৱস্থা চাচোন ইয়াতে আমি কেনেকে খাম ইয়াতে আমি কি ভাত খাম ক'ত বনাম আমি এইবোৰ চাফা কৰোঁতে আৰু 2 ঘণ্টা লাগিব যাওঁগে যা কি পিকনিক খাবি আজি আৰু হয় দে ইমান দেৰি লাগিল আহি পাওঁতে তাকো আহি পেলাই এইখিনি জেগাহে পালোহি এই অৱস্থা এইখিনি চাফা কৰোঁতে এতিয়া কিমান দেৰি লাগে ঠিক নাই মানুহবোৰ ইমান খচ্চৰ খাইছে চাফাটো কৰি থৈ যাব লাগে য'ত ত'ত পেলাই হোলাই হয় দে এনেকে আৰু খাই নেকি মোৰ হাগবা লাগছে মই হাগি আহোঁ ৰচোন মই হাগবা লাগছি দেখোন ইমান কি বেয়া গোন্ধাইছে তাকেতো ময়ো পাই আছো কি গোন্ধাইছে ইমান মোৰ অলপ পেটটো বেয়া লাগিছে মই আহি আছো 2 মিনিট মই আহি আছো কি এইসোপা মাৰি আহিছে ৰাতিপুৱা কাম নাই আৰু শান্তি নোহোৱা কৰিছে আমাৰ চৰি দোস্ত ৰাতিপুৱা কিবা এটা ভালকে খাই আহিছিলো অলপমান বেয়া নাপাবি দে কি এইসোপা খাই আছো তই নাজানো পিকনিক খাব আহিম আমি শান্তি নোহোৱা কৰিছে আমাৰ আজি 4টাই বাজিল শান্তি নাই কি খাম আৰু কি আজি পিকনিক হৈছে আৰু এখন আজি আমাৰ পিকনিক যি হ'ল যি পাওঁ তাকে খা আৰু সোনকালে যাওঁ বল কি গোন্ধ তেৰি বেয়া নাপাবি আৰু